নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ আৰ ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল কাতি বিহু। কাতি বিহু উপলক্ষে এয়া চাওক, ৰবাব টেঙা আনিছোঁ। ৰবাব টেঙা পথাৰতে খাবলৈ, এয়া কি ধুনীয়া পৰিৱেশৰ মাজত চাওক। এটা আনিছোঁ, এইটো হ'ল ৰবাব টেঙা। কাতি বিহুৰ এটা পৰম্পৰা আছে, ৰবাব টেঙা পথাৰত খাব লাগে, তাকে খাবলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ৰবাব টেঙা এইটোচোন বেয়া এটা, বেয়া টেঙাকে আনিলি নেকি? ৰবাব টেঙা কাটি আছে নৱজ্যোতিয়ে। ফাইনেলি আমাৰ টেঙা গুচোৱা হৈছেহি আৰু এয়া খানা। এইটো হ'ল ৰবাব টেঙা গুটি। এয়া চাওক কি ধুনীয়া পৰিৱেশ পথাৰৰ, তাৰ মাজতে আমি আজি কাতি বিহু টেঙা খাবৰ কাৰণে আহিছোঁ। ভোগালী বিহু, ভোগালী বিহু নহয়, কাতি বিহু কয়। কাতি বিহু কঙালী। এয়া চাওক কি ধুনীয়া পৰিৱেশ। আমাৰ যদি এইটো টেঙাটো ইমান সৰু নাই, এইটো বৰমাই ডাঙৰটো লৈ ল'লে। তই কিয় দিলি? কোনটো টেঙাত দিলি? ডাঙৰটো লোৱা নাছিল নেকি বৰমাই? এইটো ইমান ঠিক সেইটো ডাঙৰ টেঙাচোন। কোনটো? সেইটো ডাঙৰ ডাঙৰ সৰু হৈ গ'ল। বাগন ঠিক নহয়। এয়া টেঙাকেইটা কাৰ ঘৰ আনিছিলে নৱজ্যোতি? এইটো টেঙা ভাল লাগে। বাবু ঘৰ পায়স বনাইছে। আমি এতিয়া বৰ্তমান ৰবাব টেঙা খাইছোঁ, খাই আছোঁ। মোৰ লগত আছে নৱজ্যোতি। আংকুলে টেঙা খোৱা নাই বাৰু, পেটটো বোলে কিবা বেয়া হৈ আছে। আমি দুটাই খাইছোঁ আৰু টেঙাটো খাই কিন্তু বঢ়িয়া লাগে, মজা লাগিছে। ধুনীয়া পথাৰৰ মাজত গাছটো। কাতি বিহু যিটো পৰম্পৰা, আমি ৰক্ষা কৰিব লাগিব প্ৰতি বছৰে বছৰে। সেইকেইটা গলি গৈ এতিয়া আমাৰ টেঙা খোৱা হৈ গ'ল। এতিয়া টেঙা খোৱাৰ পিছত পথাৰত টেঙা যিটো বাকলিটো এবাৰ পেলাই দিলে পোক পৰুৱাবিলাক নাইকিয়া হয়। এইটো এটা পৰম্পৰা। গতিকে এতিয়া আমি তাৰ বাকলিবিলাক পথাৰৰ মাজত পেলাম। আহকচোন আপোনালোকে ভিডিঅ'টো চাই থাকক। খেতি পথাৰ আগতে ভাল হয়, পতংগবিলাক নাইকিয়া হওক, হয় নহয়? আহক আপোনালোকে পৰম্পৰাবিলাক ৰক্ষা কৰক। এই ইয়াত আমাৰ বৰলা সন্থা এটা আছে। ধান
এতিয়া আহক আমি যাওঁ লাহে লাহে উম। পেলাই দিলোঁ পেলাই হৈ গ'ল এই দেখি আছে দেখিছোঁ সেইটো ফাইনেলি ফাইন বাকলি ছটিওৱা হৈ গ'ল পথাৰত এতিয়া আমি ধুনীয়াকৈ সোমাই গৈ পেলাই হাতটো ধুই ল'ম লাহে লাহে আৰু ঘৰলৈ যামগৈ নে কি চাওক কি ধুনীয়া ধান খেতি যাতে ভাল হওক আমাৰ বন্ধু কেইজন টেঙা খাই ভাল লাগিলে নে ভাল লাগিলে ঠিক আছে হ'ব যদি পলিথিনটো ভৰাই লওঁ পেলাই দে সেইটো সেইটো এতিয়া পেলাই নিদিবি পথাৰত পেলাই দে হাতখন ধুনীয়াকৈ ধুই আহোঁ নাই নদী কি ধুনীয়াকৈ বৈ গৈছে ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ